আমাৰ BTC এডুকেশ্যন ছেক্ৰেটাৰী তেখেতে মানে আমি বহুতবাৰ তেখেতৰ লগতো আমি আলোচনা কৰিলোঁ এই সম্পৰ্কে কিন্তু তেখেতে এই চিঠি এখনটো মানে গভৰ্ণমেণ্টৰ পৰা বাধা আসাম গভৰ্ণমেণ্টৰ পৰা বাধা আছে বুলি মানে কৈ আছিলে ইমান দিনে চ' আমি কিন্তু আজিহে মানে সেই অফিচিয়েল চিঠিটো মানে উলিয়ালোঁ সঁচাকৈ আমি যিকোনো এটা চ'ৰ্চৰ পৰা আমি উলিয়াই চালোঁ যে আচলতে তেনেকুৱা অফিচিয়েল চিঠি নহয় আৰু সেইটোৱে মানে আমাৰ চিফ ছাৰক বা আমাৰ এই মানে BTC অঞ্চলৰ বিষয়া আন বিষয়ববীয়াক মানে তেওঁলোকে মানে এটা কি বুলি কয় এইটো খুব এটা ভুল এটা কি বোলে মিছলিড কৰিছে বুলি ক'ব লাগিব মিছলিড কৰিছে এইটো চবতকৈ দুখ লগা কথা যে আমাৰ BTC চিফক মিছলিড কৰিছে আমাৰ বেলেগ অফিচাৰবিলাকক মিছলিড কৰিছে যাৰ কাৰণে এই কামবিলাক মানে টাইমলি আমি কৰিব নোৱাৰিলোঁ শিক্ষকবিলাককো মিছলিড কৰিছে আমাৰ চিফ ছাৰকো মিছলিড কৰিছে আৰু সেইটো মানে চবতকৈ দুখ লগা কথা